চেষ্টা কৰিম এই গাইছে অলপ বেছি গাইছে আৰু এলেকাতকৈ বেছি মকে অলপ পাগলা কমেণ্ট কৰিব আপোনালোকে সকলো আমি ছখানত নাইট কেম্পিং কৰিম যদি আপোনালোক ভিডিঅ' লাগে আমাক মজাই বেলেগ নে আপোনালোকক মোৰ চেনেলত এটা ভিডিঅ' স্বাগতম জনাইছোঁ আজি আমি আহিছোঁ ভাটিবেলা ফুৰিবলৈ আমি মানে সদায় ভাটিবেলা ফুৰিবলৈ যাওঁ আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড ইভাগে চাওঁ দেখাই দিম মুখখন তো গাইছ আমি সদায় ফুৰিবলৈ যাওঁ শনিবাৰত এতিয়া টাইম হৈছে 4টা বাজিব মানে 7টা বাজি গ'লে এতিয়া আমি লাহে লাহে গৈ থাকোঁ বলক আমি এতিয়া গৈ থাকোঁ আমি যাম চাইকেলেৰে ফুৰিব চাইকেলে ফুৰা মজাই বেলেগ হয়নে তো গাইছ আমি চাইকেল উঠিলোঁ আপোনালোকে ফুৰিবলৈ চাইকেলতে ফুৰিব যাব মজা এটা আছে মজা নাই ক'তো তো গাইছ আজিৰ ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং হৈ যাই আছে তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক এণ্ডলৈকে আমি গাড়ী সদায় এনেকৈ ফুৰিব আহোঁ ভাটিবেলা 7টা বজাৰ লগে লগে এনেকৈ আমি সদায় ফুৰিব আহোঁ তো এতিয়া বৰ্তমান টাইম মোটামুটি 4টা বাজিলে সেইটো 7টা বাজি গৈছে সম্পূৰ্ণ চাই থাকক 7টা বাজি গৈছে 4টা বাজিয়ে গ'ল ন মোৰ ঘড়ীটো অলপ শ্ল' আছে দিয়ক গাইছ ইয়াৰ এটা চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কি বুলি আছে মোৰ চেনেলটো আছে ৰাজদীপ ব্লগছ বৰবাগ বুলি মাৰি দিব প্ৰথমতে আহি যাব লিংকটো ইয়াৰ ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে চাই ল'ব নাইচ আমি আহিবলৈ চেমাৰা মন্দিৰ এইটো হৈছে একেলগত থকা চেমাৰা মন্দিৰ আপোনালোকে আমাৰ বৰবাগত আহিলে দেখিবলৈ পাব চাওকচোন কুটিটা কেনেকৈ কাজিয়া কৰি আছে নাপায় দেই কাজিয়া নকৰিবি গাইছ আহক আমি যাই থাকোঁ আগলৈকে ইয়াত ধানৰ খেতি কৰি আছে কিছুমান চাওক আপোনালোকৰ ফালে ধানৰ খেতি কৰে নাই কমেণ্টত জনাবচোন আমাৰ তাতে দিনত ধানৰ খেতি হয় নহয় বাগে এইও গাইছ ব্লগ কৰি আছে চাওকচোন তো গাইছ চাওক আমি অলপ ৰখি দিলোঁ ইয়াতে এটা ধানৰ খেতি চাওকচোন কিমান ধানৰ খেতি আপোনালোকে আৰু ধুনীয়াকৈ সূৰ্যটো মাৰ যাব ধৰিছে ধুনীয়া লগা হৈছে এই 2 কপিমান ফটো উঠি লওঁ নেকি আমি দিলে ভাই আছোঁ নাই দিয়া ফটো উঠা কথা কৈছিলোঁ কেমেৰা টানিব লাগিছিল তো গাইছ আমাৰ কেমেৰা নাই দিয়ক আমি মোবাইল দি ভিডিঅ' বনাওঁ ই অলপ মানে কৈ দিলে আমাৰ ভিডিঅ'বোৰত আপোনালোকে এনেকৈ মৰম দি যাওক তো আমি এতিয়া বৰ্তমান এণ্ড্ৰইড ফোনেদি কৰি আছোঁ ভিডিঅ' আপোনালোকে গম পাইছে যদি এনেকৈ আমাক মৰম দি যায় আমি আইফোন ল'বৰ বাবে চেষ্টা কৰিম তো এনেকৈ আমাক মানে ছাপৰ্ট কৰক সকলো ভিডিঅ'তে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াকো অলপ উৎসাহ দিয়ক তো গাইছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব মই ভিডিঅ' দি থাকিম চাইকেলটো উঠি ল'লোঁ আমি আৰু এই আগত এটা পুখুৰী আছে ৰ'ব পুখুৰী পাৰত অলপ আমি ৰখি দিম আমাক এনেকৈ আপোনালোকে ছাপৰ্ট কৰক আমি আইফোন নহয় যিমান পাৰোঁ সলকান্তে এখন বাইক ল'বৰ বাবে চেষ্টা কৰি যাম বাইকৰ পিছত যদি আমাক এনেকৈ আৰু উৎসাহ দিয়ে আমি পাৰিলে আমি 4টা চকা ল'বৰ বাবে চেষ্টা কৰিম এই গাইছে অলপ বেছি গাইছে আৰু এলেকাতকৈ বেছি মকে অলপ পুখুৰী পাৰটো আহি গ'লোঁ পুখুৰী পাৰত আমি ফুৰিব আহোঁ সদায় চাওকচোন ভাল লাগে কিবা এটা ঠাইটো ইয়াতো বেতাল দাহঁতো আহে কিজানি ন কেতিয়াবা বেতাল দাহঁতে কেতিয়াবা আহে ভিডিঅ' বনাব আমাৰ ইয়াতে হয় বেতাল দাহঁতো আপোনালোকে চাই গৈছিল আফ্ৰিকান ভালুক বুলি চেনেল এটা আছে এডাল ধুনীয়া গছ আছে কি গছ এডাল নাম এডাল বটগছ বুলি কয় নেকি আমাৰ নাৰায়ণ পূজাত লাগে সকলোৱে জানে বামুণে এটাৰ লগত ধুনীয়া লাগে ঠাইটো কিন্তু বহুত ভাল লাগে মন্দিৰ এটাও আছে ইয়াত আৰু পুখুৰী এটা আছে ধুনীয়াকৈ আমি প্ৰায় আহি থাকোঁ এতিয়া ইয়ালৈ ফুৰিব তো গাইছ কিবা শুনকচোন তো গাইছ ইয়াতে আমাৰ বেতাল দাহঁতে ওলাতে যে ভিডিঅ' শ্বুট কৰে আপোনালোকে বলক আপোনালোক ভিতৰখন অলপ দেখা আমি অলপ ভিতৰ সোমাই লৈ এখন হৈছে এখন মেডিকেল কালাক হস্পিটেল আমি মানে এই ভিতৰ দি ৰাস্তাটো আছে অলপ ভাগে ওলাব পাৰি আপোনালোকে জানেই থাকি দিছে মানে বেছিভাগে জানেই কিবা কবি নেকি তো গাইছ আপোনালোকক মই এটা কমেণ্ট কৰিব আপোনালোকে সকলো আমি ছখানত নাইট কেম্পিং কৰিম যদি আপোনালোক ভিডিঅ' লাগে আমাক এই ভাই কি কয় চেনেলটো শুনিছে মাত্ৰ প্ৰথম নাই গাইছ অলপমান পুৰণা হওক যিমান পাৰোঁ ছখানখন এবাৰ দেখাই দিয়া ইয়াতে আমি নাইট তো গাইছে খালত বুলি নাইট কেম্পিং কৰে আমি দ্বিতীয় মানুহ গাইছ এটা কথা নুশুনিব নকৰোঁ দিয়ক মানে অলপ পুৰণা হওক চেনেলটো মোৰ চেনেলটো বৰ্তমান আগবাঢ়িব পৰা নাই আপোনালোকে বহুতে ছাবস্ক্ৰাইব নকৰে কিন্তু ভিডিঅ'বোৰ চাই আৰু মই গম পাওঁ ভিউজ বহুত আহে লাইক আহে কিন্তু আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে ছাবস্ক্ৰাইবটো কৰি দিব গাইছ হয় কিন্তু যদি আপোনালোকে অলপ মৰম দিয়ে বা অলপ মানে হেৰি হয় অলপ চেনেলটো আগবাঢ়াই দিছিলে আপোনাক কথাটো ৰাখিম ই কথাটো হয়নে
ইও ভিডিঅ' বনাই আছে একো অলপ আগবাঢ়ি নে কামকো আগবাঢ়ি নে নিশ্চয় একদিন মানে কৰিম বহুত কৰিম কিবা কানি আগত এটা হনুমান মন্দিৰ হিচাপে তালৈকে যাই আছোঁ হয়নে আমি হনুমান মন্দিৰ আপোনাৰ লগত দেখাই দিওঁ বলকচোন ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ মান আছে কিন্তু আপোনালোকৰ বাবে আমি এইটো কৰিব আমি যাম চাইকেল লৈ যাম ফিক্স মানে মোৰ স্কুটি আছে কিন্তু আমাৰ দেউতাই নিদিয়ে কাৰণ মোৰ 18 বছৰ হোৱা নাই আপোনালোকে জানেই বিশ্বাস কৰছি নাই আজি স্কুটি আছে এইটো এই হনুমান মন্দিৰটোৰ কথা কৈছিলোঁ দে তাৰমানে আহি পালোৱে আৰু হে গাইছ দেখছি তাই হনুমান মন্দিৰটো দেখা পাইছে হাল্লা লগাই দিছি এই যো চাই থাকোঁ যো ভাই বহুত দূৰ আছে দেখাত ওচৰ হান পাইছে গাইছ কিন্তু ইয়াৰ পৰা বহুত দূৰ আছে যাব লাগিব ফুৰি পেলাই বহুত দূৰ আছে আমি চাইকেল পুনৰ লাহে লাহে চাই থাকোঁ আপোনালোকক দেখাই আছোঁ চব সকলো কওক এই গাইছ কুলি হলাকে ভাই এই যো চাই থাকোঁ দেখুৱা তাকে ওচৰ পৰা দেখুৱা এইটো গাইছ আপোনালোকে কেমেৰাটো মোক দিছোন তো গাইছ আমাক তহঁতে উৎসাহ দিছা আমাক তহঁতে কমেণ্ট কৰ আমি এটা নাইট কেম্পিং কৰিম চখানত কৰিম এই আকে কথা কিমান মোক ভাই গাইছ জয় শ্ৰীৰাম এই নামে গংগাৰ চৰণে মগল বৈ আছে এই গাইছ দেখছি ইয়াক পাগলাই হৈছি চৰণে কোমল পেলাই গাইছ খালি ধেমালি কৰিছোঁ দেই বয়া নাপি তহঁতক যদি এনেকৈ যদি অলপমান কমেডি টাইপৰ ভিডিঅ' দিব নোৱাৰোঁ তেতিয়াহ'লে আমি কি হাতেত দি চলাইছোঁ গাইছ দেখিছা না অলপ ভয়ো লাগি আছে নিজৰ আঁঠুটি দি ধৰি আছোঁ দেই নম্ৰ দেই মই একো বস্তু চিন্তা কৰিব নাংগে কোনটো মাতি লাগি মাতা নাই দিয়া তো গাইছ এই দোকানত মাতা বুলি ভাবিছিলোঁ দে নাই মাতা লাগাই আন্ধাৰ মুন্দৰ মুখখন দেখা পাব আপোনালোকে গাইছ অলপ যি হ'ব যাই থাকক গাইছ আজি বুলি নহয় সদায় দেৰি হয় ইয়াত ধৰি হয় ইয়াত ধৰি সদায় দেৰি আমি এবাৰ ঘণ্টা কৰিম ফাইনেলি এই গাইছ দেখিছে নাই কি কথা পাতি থাকে কাৰ লগত কথা পাতি থাকে নাই দেই এইটোৱে লক্ষী মোৰ চাকচোন গাইছ কি কথা পাতি থাকে ফোন কৰাৰ কাৰণে মই এইটোৱে ব্যৱহাৰ কৰোঁ লং লাষ্টিঙৰ কাৰণে ভাল কৰিলেও একো নাই মোবাইলটো আপোনালোকে চাব এটা কথা ক'ব যদি গোটেই গোটাই মোৱা ভাড়াত ফোনটো লাগি আছে ৰ ঘৰত যাই এটা কথা ক'ব যদি এক মোৱা ভাড়াত বুকি দিব গোটেই চাৰ্জো নাই দিয়ে গাইছ একডাল আছে চাওঁ গাইছ একডাল আছে গাইছ দেখিছে নাই টাইম নাচাগে কেইটা বাজিল 12:57 চাওঁ মোবাইলটো কেইটা কি এইটো গাইছ আমি আহিবলৈ ফাইনেলি এইটো হৈছে আমাৰ তো গাইছ ফাইনেলি আমি আহি পালোঁ এই হনুমান মন্দিৰটো এইটো হৈছে হনুমান মন্দিৰ আপোনালোকে মই কৈ থাকা তো গাইছ চাওক আপোনালোকে আহিব কেতিয়াবা সোমাই পালে তো গাইছ এই এড্ৰেছটো কৈ আছে আপোনালোকে সেই এড্ৰেছটো আহি পেলাই আপোনালোকে হনুমান মন্দিৰ চাই যাব এবাৰ বহুত ধুনীয়া তো গাইছ এবাগে ফকিৰতলা চকটোৰ এখন দলং পাবি গাইছ সেই দলংখন এৰি আহি তহঁতে এটা ৰাস্তা পাবি বা ৰাইট চাইডে আহ তহঁতে যদি হাতখোলাত দেখিৰ পাই ৰাইট চাইডে ৰাস্তা এটা পাবি এবাগে সোমাই দিবি আহি পাবি আৰু কমাৰকুছিত দেখিৰ পাই আহিলে তহঁতে লেফ্ট চাইডে ৰাস্তাটো দি সোমাই দিবি যদি তই হনুমান মন্দিৰটোৰ মই এইটো পাত তহঁতক দেখাইছিলোঁ যদি এইটো ৰাস্তাত যা তহঁতে মাথোৱাৰী এটা পাবি তো এইটোৱে এড্ৰেছটো যদি আহিব লগা হয় কেতিয়াবা ভিডিঅ'ৰ কমেণ্ট কৰিবি কোনোবা দিনা আহিলে আমি কমেণ্ট প্ৰত্যেকটো কমেণ্টে আমি চাওঁ লক্ষ্য কৰিছে না কি আন্ধাৰো হৈছে দেই ঘৰত যাব লাগে হৈ গৈছে বহুত আন্ধাৰ হৈছে আমি যাবই লাগে কিনে কোনো মাছিটো ঘৰৰ পাই মোক কুমাৰ ফলত দেৰি গাইছ আমাৰ বৰভাগত দুনিয়াত ধানৰ খেতি আছে চাওকচোন মন্দিৰটোৰ কাষতে ধানৰ খেতি হয় না কৈছোঁ ভাই হৈ দে গাইছে চাওকচোন গাইছ এই দুনিয়াত ধানৰ খেতি যদি ধান চান লাগে আমাৰ লগত কণ্টেক্ট কৰিবি আমাৰ ইয়াতে খেতিৰ অভাৱ নাই ধানৰ মই কৈ আছোঁ ৰ মানে কাষত দোকান এখন আছে দেখিছে না আইতা এটা বহি আছে বেছি হাল্লা খেলিলে খেদি আহিব গাইছ এইটো হনুমান মন্দিৰ মানে এতিয়া যাই থাকোঁ গধূলি হ'ল বহুতখিনি আমাৰ অলপ কামো আছে কামখিনি কৰি আমি যাই থাকোঁ এই গাইছ ভিডিঅ' বনাই ভাগ লাগি গৈছে গাইছ মোৰ ভিডিঅ' চেছ তো গাইছ মোৰ ভিডিঅ'টো মানে বেছি সময় কৰা নাই মোটামুটি 6-7 মিনিট লিংকটো ইয়াৰ ডেছক্ৰিপশ্যনত থাকিব যিমান পাৰে আপোনালোকে আমাক উৎসাহ দি যাব এটা কথা কওঁ সুধ ইয়াৰ বহুৱান মুখখন দি ভিডিঅ' বনাইছে মই বনাই দিওঁ আৰু দেখাই দিওঁ তহঁতক এইটো কলেজ দেখছে না আও কি আহিলি এইখন ৰাতিৰ কলেজ দে তোৰ কথা কিনো ক'ম আহিব দে আকৌ গম পাব গাইছ বল ইয়াৰ পৰা যাবই ভাল হ'ব দেখিছে মোক কৈছে ই একেটা কি ক'লো মই
দেখা পাবি যে ভিডিঅ' এডিটিং কৰাম দে তো গাইছ আহি আহিবি বোলে এখন বৰবাক মালিয়া বকৰা ব্লগিং কৰ নেকি তো আহি গাইছ আহি আহি এখন বৰবাক কলেজ পালোঁ আমি সেই মামা গেলক লগে লৈ ক'ত যায় চাকচোন গাইছ পাগলা আহিছে গাইছি এ পাগলা